আসসালামু আলাইকুম। আশা কৰো আপোনালোকে সকলোৱে ভালে আছে। মই ৰুলিয়া হামিদ কুকিং ব্লগলৈ আপোনালোকক আদৰণি জনাইছোঁ। এতিয়া বাজে ৰাতিপুৱা 5:30। মই প্ৰথমতে চাহ বনাই লৈছোঁ। তো আমাৰ ঘৰত মোৰ ডাঙৰ ছোৱালী আহিছে, আমাৰ মা আহিছে। তো মই ভাবিছোঁ ৰাতিপুৱা চাহ বনাই লওঁ। তো আজি মই আহিলোঁ আপোনালোকৰ কাৰণে সৰু এটা ব্লগ লৈ, 6 মিনিটৰ ব্লগ। আৰু ৰুলিয়া হামিদ কুকিং ব্লগ যিবিলাকে চাই সিহঁতৰ কাৰণে বহুত বহুত ধন্যবাদ। মোৰ চাহ বনোৱা হ'ল, এতিয়া মই সিহঁতক চাহ দিম। তাৰপিছত মই অলপ কুকিং কৰিম। আজি মই শাক বনাম, দালি, নিৰামিষ আজি। চাউল ধুই মই ভাতকেইটা বহাই ল'ম আগতে। আৰু এইবিলাক চাউল চাইছে আপোনালোকে, চাউলটো আমাৰ ঘৰৰ চাউল, ঘৰৰ ধানৰ চাউল। তো শাক মই 4-5 বাৰ ভালকৈ চাফাকৈ মই ধুই ল'ম। তাৰপিছত এই শাক মই নিমখ দি ভালকৈ সানি 2 মিনিট 3 মিনিটমান মই ৰাখি দিম। তাৰপিছত শাকৰ যিখিনি বীজৰ পানী সেইখিনি শুকাই যোৱাৰ পিছত কেঁচা জলকীয়া, পিঁয়াজ, নহৰু দি এইটো ভাজি ল'ম। তো এনেকৈ প্ৰথমতে মই 4-5 বাৰ চাফাকৈ ধুই লওঁ। মোৰ শাক ধোৱা হ'ল। তো মই এনেকৈ নিমখ দি এনেকৈ সানি লৈছোঁ। তাৰপিছত এইটো সিজাই লওঁ। তেতিয়া মই গেছ জ্বলাই দিলোঁ আৰু শাকৰ পৰা যিখিনি তলত পানী ওলাব সেই পানীখিনি মই পেলাই দিম। এতিয়া পানীখিনি মই পেলাই দিছোঁ, এনেকৈ শুকাইছে। এতিয়া মই কেঁচা জলকীয়া, পিঁয়াজ, নহৰু দি এতিয়া ভাজি ল'ম। আৰু এই শাক বছৰত 1 বাৰ বা 2 বাৰ খাওঁ। মই কেৰাহী বহালোঁ, এনেকৈ শুকান জলকীয়া ভাজি লৈছোঁ তেলত। কেৰাহীত অলপ তেল ঢালি দিলোঁ আৰু কেঁচা জলকীয়া, পিঁয়াজ, নহৰু তেলত ঢালি দিলোঁ। চৰা ভাজি তাতে শাক ঢালি দিওঁ। ইয়াতে দালি আৰু দালি এনেকৈ মই পেষ্ট বনাই লৈছোঁ। তো চাল কোমোৰা যিখন পাত, চাল কোমোৰাৰ পাত এনেকৈ সৰু সৰুকৈ ছিঙি এইটো চপ বনাম দালিৰ লগত খোৱাৰ কাৰণে। ইয়াতে অলপ নিমখ দিছোঁ, হালধীয়া পাউডাৰ দিছোঁ, অলপমান ধনিয়া পাউডাৰ দিছোঁ আৰু শুকান জলকীয়া পাউডাৰ দিছোঁ। কেৰাহীত অলপ তেল ঢালি দিলোঁ আৰু সৰু সৰুকৈ চপ বনাম।
ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। ভাল লাগিলে এটা লাইক কৰিব। আল্লাহ হাফিজ।